প্ৰিয় দৰ্শকসকল নমস্কাৰ। আজি মই আপোনালোকলৈ এই নেফাফু গছজোপা লৈ আহিছোঁ। নেফাফু গছবিলাক অসম, মেঘালয়, অৰুণাচলৰ অৰণ্যত অধিক পৰিমাণে পোৱা যায়। বিশেষকৈ এই উত্তৰ পূৰ্বাঞ্চলতে এই উদ্ভিদটো যথেষ্ট পৰিমাণে পোৱা যায়। ই এজোপা চিৰসেউজীয়া উদ্ভিদ। পাতবিলাক যথেষ্ট ডাঙৰ হয় ইয়াৰ আৰু ঔষধি গুণেৰে সমৃদ্ধ এই নেফাফু। এই নেফাফু হাই প্ৰেছাৰ, গ্ৰহণী, হৃদয় ৰোগ, ডায়েবেটিছ সকলোৰে কাৰণে মহৌষধ ৰূপে চিনাক্তকৰণ কৰা হৈছে। এই নেফাফুবিলাক জোপোহা গছ। ই যথেষ্ট ওখ হৈ যায় আৰু আপুনি যদি প্ৰুনিং কৰি ৰাখে ইয়াক এটা নিৰ্দিষ্ট উচ্চতাত ৰাখিব পাৰিব, নহ'লে কিন্তু ই যথেষ্ট ওখ হৈ যায়। এয়া চাওক, মই স্ক্ৰীণত দেখুৱাইছোঁ ই কিমান ওখ হৈ গৈছে। নেফাফু ডাঙৰ ডাঙৰ পাতৰ এজোপা বহু বৰ্ষজীৱী উদ্ভিদ। ই প্ৰায় 2 মিটাৰমান ওখ হয়। ওপৰৰ ফালে গছজোপা জোঙা হৈ যায়। ইয়াৰ তলৰ ডালবিলাক ক্ৰমান্বয়ে দীঘল যদিও ওপৰলৈ ক্ৰমান্বয়ে ডালবিলাক চুটি হৈ যায় আৰু ইয়াৰ গাঁঠিবোৰৰ পৰাই নতুনকৈ ডাল পাত ওলায়। এই ডাঙৰ ডাঙৰ নেফাফুৰ পাতবিলাকৰ পিঠিফালটো খহটা। এয়া চাওক, মই আপোনালোকক দেখুৱাই দিছোঁ। পাতবিলাকৰ পিছফালটো এনেকুৱা খহটা আৰু এই পাতৰ পিছফালে এবিধ পদাৰ্থৰ সৰু সৰু দানা বান্ধি থাকে আৰু সেই দানাবিলাক মিঠা আৰু মিঠা হোৱাৰ কাৰণে এই নেফাফু গছত খুব কলা পৰুৱা হয় আৰু নেফাফুৰ পাত এটা মোহাৰিলে এবিধ গোন্ধ ওলায়। আৰু নেফাফুৰ ফুলবিলাক এনেদৰে এয়া থোপা থোপে ফুলে। সৰু সৰু বগা বগা ফুলবিলাক দেখিবলৈও খুব ধুনীয়া। নেফাফু গছৰ গুটি লাগে। গুটিটো প্ৰথমে সেউজীয়া হৈ থাকে আৰু তাৰপিছত এই গুটিৰ বৰণটো এনেকুৱা কজলা বৰণৰ হয়। ঔষধি গুণৰ ভিতৰত প্ৰথমে ক'ব লাগিব উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত এই নেফাফু অতি উত্তম। নেফাফুৰ ৩-৪টামান কুমলীয়া আগ ২-৩ ফুটা নহৰুৰ সৈতে পিহি খালী পেটত খালে নাইবা পাতত দি খালেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে বুলি জনা যায়। নেফাফুৰ কোমল পাতৰ ৰস গ্ৰহণী, পেটৰ বিষ, ডায়েবেটিছ আৰু হৃদৰোগৰ বাবেও উপকাৰী বুলি জনা যায়। তাৰোপৰি এই শাক ভাজি খালে প্ৰসূতি নাৰীয়ে শৰীৰত শক্তি লাভ কৰে বুলি বিশ্বাস কৰা হয়। নেফাফুৰ পাতবিলাক আপুনি সিজাই খাব পাৰিব, বইল কৰিও খাব পাৰিব আৰু পাতত দিও খাব পাৰিব। মই কেতিয়াবা নেফাফুৰ এয়া কুমলীয়া পাত আৰু কুমলীয়া আগবিলাক ছিঙি আনো। নেফাফু গছবিলাক কলম কৰি থৈছোঁ কাৰণে চাপৰতে পাতবিলাক ছিঙিব পাৰিছোঁ। গছবিলাক ধুনীয়া জোপোহা হৈ আছে আৰু এনেদৰে এমুঠি পাত মই ছিঙি আনো আৰু ছিঙি অনাৰ পিছত মই এইখিনি পৰিষ্কাৰকৈ ধুওঁ আৰু পৰিষ্কাৰকৈ ধোৱাৰ পিছত মই এই পাতখিনি বইল কৰোঁ। আৰু যেতিয়া মই বইল কৰোঁ, এয়া চাওক আপোনালোকক দেখুৱাই দিছোঁ। বইল কৰিলে মই ইয়াত কেইটামান নহৰু দি দিওঁ আৰু বইল কৰাৰ পিছত এই পাতটো আপুনি খাব পাৰিব আৰু নহ'লেও ইয়াৰ যিটো পানী, সেই পানীটো আপুনি এনেকৈ চেকি লৈ ঠাণ্ডা হ'লে আপুনি খাব পাৰিব। নেফাফুক যেতিয়া ঔষধ হিচাপে ব্যৱহাৰ কৰে তেতিয়া সদায় অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে ইয়াক সেৱন কৰিব, কিয়নো ঔষধ হিচাপে ব্যৱহাৰ কৰিলে ইয়াৰ নিৰ্দিষ্ট এটা পৰিমাণ থাকে। সেই পৰিমাণ অনুযায়ী সেৱন কৰিলেহে আপুনি উপকাৰ পাব। সেয়েহে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে কোনো ৰোগৰ বাবে ইয়াক আপুনি গ্ৰহণ কৰিব। আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় লাইক কৰি যাব। আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।